Hi everyone, good evening. Welcome back to my channel Dilruba Parvin's Lifestyle Blog. আজি মই আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিও লৈ আহিলো। আজি মই আপোনালোকৰ লগত মানে কঁঠালৰ ৰেচিপি শেয়াৰ কৰিম। কেঁচা কঁঠালৰ ৰেচিপি হেতু সবেই জানে, তথাপি মই কেনেকৈ বনাও হেতু আপোনালোকৰ লগত শেয়াৰ কৰিম। তাৰ আগতে চাওক মই মোৰ বাৰীৰ পৰা কি সবজি উঠাইছো আজি। এয়া চাওক আখৈ, শাক, ৰঙা শাক, ডাটা শাক, ধনিয়া পাত, নৰসিংহ পাত, বেঙেনা, মোৰ বাৰীত সব সবজি আছে উঠাইছো এইবিলা। আৰু এই কঁঠালটো চাও, এইটো কঁঠাল মই মানে গাঁৱৰ পৰা লৈ আহিছো, মোৰ চুচুৰ বাৰীৰ পৰা। এতিয়া মই কঁঠালটো কাটিম। কঁঠাল কটাটো বহুত কষ্টৰ কাম হয়, কাৰণ মানে বহুত আঠা ওলাই থাকে। এতিয়া কঁঠালটো 4-5 টুকুৰামান কৰি কেনে অলপমান পানীত তিয়াই থব লাগে। তাৰ পিছত হাতত মিঠাতেল লগাই কেনে কাটিব লাগে, তেতিয়া মানে আঠাটো হাতত নালাগে। এয়া সব মই কাটি আছো। এতিয়া মোৰ গোটেইখিনি কটা হৈ গ'ল। সৰু সৰু পিচ কৰি কাটিছো মাংসৰ নিচিনাকৈ। এতিয়া মই কঁঠালখিনি মানে প্ৰেছাৰ কুকাৰত অলপমান সিজাই ল'ম। আপোনালোকে মানে কেৰাহীতো সিজাব পাৰে, কাৰণ কেৰাহীত অলপমান টাইম বেছি লাগিব, কিন্তু প্ৰেছাৰ কুকাৰত মানে দুটামান চিটি মাৰি দিলে হৈ যায়। ইপিনে মই মানে পিয়াজ, আদা, নহৰু, কেঁচা জলকীয়া আৰু টমেটো এইবিলাক কাটি কেনে ৰেডি কৰি লৈছো। এইখিনি মিক্সিত পেষ্ট কৰি ল'ম। গোটেইখিনি একেলগে পেষ্ট কৰিব লাগিব। কঁঠালৰ ৰেচিপি বহুত ধৰণৰ আছে, বহুতকেইটা ৰেচিপি মই জানো, কিন্তু আজি মই এটা শেয়াৰ কৰিম, এইটো সহজ হয়। এতিয়া পেষ্টখিনি হৈ গ'ল মোৰ। ইপিনে মোৰ মানে কঁঠালটো হৈ গ'ল, মানে সিজোৱা হৈ গ'ল। এয়া চাওক ধুনীয়া সিজি গৈছে। এতিয়া মই মানে এতে ঢালি ল'ম। পানীখিনি মানে পেলাই দিব লাগিব, অলপমান ধুইও ল'ম। এতিয়া মোৰ মানে সব বস্তু ৰেডি হৈ গ'ল। এতিয়া মানে কেৰাহীটো বহাই দিওঁ গেছত। এয়া কেৰাহী বহাই দিছোঁ, তেল দি দিছোঁ। তেলত মই তেজপাত আৰু এলাচি, দালচেনি দি দিলোঁ। গৰম মছলাখিনি অলপমান, দুটামান লঙো দি দিছোঁ, কাৰণ মানে এইটো মানে মাংসৰ নিচিনাই টেষ্ট হ'ব, এইকাৰণে মানে গৰম মছলা দিবই লাগিব। তিলেৰেও কঁঠাল বনোৱা মানে কঁঠালৰ চব্জি বনাব পাৰি, তিল দি কেনে, সেইটো বোলে বহুত টেষ্টি হয়। মই কিন্তু বনোৱা নাই, মোৰ শাহুমাই বনায়। এতিয়া মই পেষ্টখিনি দি দিলোঁ। এইখিনি অলপমান ভালকৈ ভাজি ল'ব লাগিব, যাতে মানে পিঁয়াজ, আদা, নহৰুৰ কেঁচা গোন্ধটো নাথাকে। তাৰপিছত এতিয়া মই মছলাখিনি দি দিম। এয়া নিমখ দি দিলোঁ, নিমখ 1.5 চামুচমান দি দিম। তাৰপিছত ধনিয়া গুড়ি 1.5 চামুচ, ধনিয়া আৰু জিৰা গুড়ি এইটো, আৰু হালধি গুড়ি 1.5 চামুচমান দি দিলোঁ। আৰু এইটো ৰেড চিলি পাউডাৰটো যে আছে, এইটো ৰেড চিলি পাউডাৰ দি দিলোঁ। এইটো মানে এনেই জ্বলা নাই, কালাৰ হ'ব। এইটো মই কেঁচা জলকীয়া দিছোঁ জ্বলা হ'বৰ কাৰণে। এতিয়া গোটেইখিনি মছলা ভালকৈ ভাজি ল'ব লাগিব। যিমান টাইম ভাজিব সিমানেই মানে চব্জিটো টেষ্টি হ'ব। এয়া মোৰ মছলাখিনি ভাজা হৈ গ'ল। অলপ গেছটো কমাই দি কেনে মছলাটো ধুনীয়াকৈ ভাজি ল'ব লাগিব। এয়া মই এতিয়া কঁঠালখিনি দি আছোঁ। কঁঠালটো দি কেনে ভালকৈ লাৰি চাৰি দিব লাগিব, যাতে মছলাখিনি ধুনীয়াকৈ সোমাই যায় ভিতৰত।
এতিয়া মই অলপমান জোল দি দিম। এনেতো কঁঠালটো ভালকৈ সিজিয়ে গৈছে, এতিয়া মানে অলপমানতো জোল দিব লাগিব, নহ'লে একদম শুকান হৈ যাব। আৰু অলপমান পানী দি দিলোঁ। এতিয়া ঢাকনখন মাৰি দি কেনে 10 মিনিটমান জাল কৰিব লাগিব। এয়া চাওক মোৰ হৈ গৈছে চব্জিটো, ধুনীয়া হৈছে। ইয়াতে কালাৰটো ইমান এটা ধুনীয়া অহা নাই, অৰিজিনেল বহুত ধুনীয়া কালাৰ হৈছে, ফটোত ইমান এটা ধুনীয়া অহা নাই। তেনেহ'লে গাইজ কেনেকুৱা লাগিল মোৰ ৰেচিপিটো, আশা কৰোঁ চবৰ ভালেই লাগিছে। আপোনালোক এনেকৈ বনাই খাবচোন, খাই কিনে মোক জনাব কেনেকুৱা হৈছে, একদম মাংসৰ নিচিনাই লাগিব। তেনেহ'লে গাইজ অ'কে, বাই বাই।